Hello everyone, good morning. Kali video to hek kora নহ'লে যে আজি এটা ছোৱালী কিজনীক লৈ ড্ৰয়িং স্কুল আহিলো তাপা মই আহিলো ফেচ দিব আছিলে তাৰপিছত বাবু আহি গাড়ীত বহি আছে এতিয়া দুইটাই কিবা এটা খাই লওঁগে খুব ভোক লাগিছে মৰ্ণিং ক্লাছ হৈ যায় 9টা বজাৰ পৰা মানে 8:30 মানতে ঘৰৰ পৰা আহিব লাগে কাৰণে কিবা এটা খাই লওঁগে গৈ পেলাই সেইটোৱে গৰম গৰম পুৰি আদিত্যত খাবলৈ লৈছোঁ এইফালে ৰাতিপুৱাই পুৰি খালোঁ একদম গৰম গৰম তাৰপিছত আনিলোগৈ মই মেংগ' শ্বেক মই অৱশ্যে চাহ নাখাওঁ যে সেইকাৰণে এনেকুৱা ধৰণৰ কিবা এটা খাই দিওঁ বহুত ধুনীয়া আছিল দেই আদিত্যৰ মেংগ' শ্বেকটো আপোনালোকে এবাৰ খাই পেলাই ট্ৰাই কৰিব পাৰে বহুত ধুনীয়া আছিল আহি আছোঁ এতিয়া আমি আহিপ্তৰ পালোহি আৰু ফাৰ্ষ্ট কৰিলোঁ আদিত্যত পুৰি খালোঁ দেখিছিলে আপোনালোকে তাৰপিছত এইফালে মই মেংগ' শ্বেক এটা লৈছিলোঁ এতিয়া খালী হৈ আছে এয়া ইমান ধুনীয়া নহয় খাবলৈ তিনিটা চাইজত পোৱা যায় স্মল মিডিয়াম আৰু লাৰ্জ এইটো 50 rupees লৈছে স্মল চাইজটো বহুত ধুনীয়া লাগে খাই চাবচোন আদিত্যত তাৰপিছত আনাৰস ল'লোঁ হ'লে দেখাই আছোঁ চব আনাৰস ল'লোঁ এতিয়া ঘৰলৈ যাওঁ মাংস অকণমান লৈ পেলাই আকৌ বনাই মেলি চাগে সিহঁতকতো থৈ আহিছোঁ 2 ঘণ্টা হৈছে ক্লাছ আকৌ ভাত বনাই পাৰিলে মই আহিম নহ'লে বাবুৱে লৈ যাব আৰু বাই বাই এইফালে আনিলোঁ খাচী মাংস সেইদিনা মই এটা ভিডিঅ' দিছিলোঁ যে আমাৰ ভূঞাপট্টি ব্ৰিজৰ ওচৰত এখন নতুন মাংস দোকান খুলিছে বৰ ধুনীয়া আছিল কিন্তু মাংস আপোনালোকে লৈ খাব পাৰে তাৰ পৰা এয়া হৈছে আকৌ আমাৰ দিদিয়ে ধুনীয়াকৈ চাওক বঠিত ইমান খচখচকৈ কাটি দিছে পিঁয়াজ আলু নহৰু চব দিদিয়ে মোক কুটাই পেলাই গুচাই মেলি সহায় কৰি দিছে এইফালে এয়া পিঁয়াজ ভাজি আছোঁ মাংসৰ কাৰণে আৰু এয়া মাংস বনাই আছোঁ একদম চিম্পলকৈ বনাওঁ আজিকালি তেনেকৈ বিশেষ মছলা নিদিওঁ কাৰণ গৰমত বেছি মছলা খাবলৈ ভাল নালাগে আৰু এনেকৈ মানে কেইপিছমান থৈ দিছোঁ সৰু সৰুকৈ ফ্ৰাই কৰি দিম সিহঁতক ফ্ৰাই খাই বৰ ভাল পায় এইফালে আকৌ পোলাও বনাবলৈ ৰেডি কৰিছোঁ ভাত বনাম ভাবিছিলোঁ বাবুৱে ক'লে পোলাওৱে বনাই দিয়া তাৰ পোলাও বনাই থাকোঁতেও ছোৱালীকেইজনীও আহি পালেহি হেল্ল' এভৰিৱান ভাত পানী বনাই হৈ গ'ল ইহঁতেও ড্ৰয়িং স্কুলৰ পৰা আহিলে তাৰপিছত টুটুবাই বাঢ়ি আছে এতিয়া তাৰপিছত কাইলৈ আকৌ ছোৱালীকেইজনীৰ স্পীচ কম্পিটিশ্যন এটা আছে তাকে মই এতিয়া অকণমান প্ৰেক্টিছ কৰাই আছোঁ শুনি বহা আপোনালোকে কোৱাচোন তোমালোকৰ My favorite teacher is Rupasri Gogoi ma'am. আৰু ছেকেণ্ড লাইন Second line. Rupasri ma'am is এইফালে দুপৰীয়াৰ ভাত বাঢ়িলে আৰু ইয়াতো পোলাও বনাইছিলোঁ পোলাও এয়া হৈছে মটন আৰু এয়া ফ্ৰাইকৈ ৰাখিছিলোঁ এইটো বাবুলৈ ৰাখিছোঁ আৰু এয়া ছোৱালীকেইজনীলৈ সৰু সৰুকৈ এনেকৈ মই পিচ কৰি লৈছোঁ সৰুকৈ আৰু ফ্ৰাই কৰিছিলোঁ আবেলি আকৌ সিহঁতক আকৌ ডান্স স্কুললৈ লৈ আহিলোঁ আমি দুটাই আৰু মই ৰাখিলোঁহেঁতেন কিন্তু ময়ো অহা এটা কাৰণ আছে কি আমাৰ অলপ বজাৰ আছিলে মাহেকীয়া বজাৰখিনিও কৰা হোৱা নাছিলে তো বজাৰ কৰোঁ বুলিও আহিলোঁ আকৌ ভাবিলোঁ যে সিহঁতকো কিবা অথনি মেংগ' শ্বেকটো খাই ভাল পালোঁ যে হেল্ল' সিহঁতক ডান্সত থ'লোঁ ইয়াত তাৰপিছত বাবুৰে বাবুৱে চাই আছে বাবুৰে মই হেৰি যাওঁ আপোনাৰ স্মাৰ্ট বজাৰ শ্বপিং কেইটামান আছে গাড়ীতে বহি তাৰপিছত ছুটীত আকৌ আহি পেলাই ইহঁতক লৈ পেলাই ঘৰলৈ যাম এয়া স্মাৰ্ট বজাৰ এতিয়া বজাৰ কৰি আছোঁ আৰু মই ইহঁতৰ কাৰণে এই আটা নুডলছটোৱে লওঁ সদায় এয়া নুডলছ ল'লোঁ তাৰপিছত ইফালে বজাৰ কৰি হৈ গ'ল ইফালে গাড়ীখন পাৰ্ক কৰি থৈছিলে যে গাড়ী আনো বুলি কৈছে তাৰপৰা এইকেইজনী এতিয়া ছুটি দিলে আকৌ সিহঁতক নিবলৈ কাৰণে আহিলোঁ ধুমা ধুম দেউতাকৰ ওচৰলৈ গৈছে ইফালে আহি থাকোঁতে আকৌ ৰাস্তাত বলবম পালোঁ অকণমান লাহে লাহে গাড়ীখন শ্ল' কৰি আনিছোঁ বুলি অকণমান ভিডিঅ' কৰি নিওঁ আৰু অকণমান চাই যাওঁ আৰু এতিয়া আমি গৈ আছোঁ আদিত্যলৈ কিবা এটা সিহঁতকো খুৱাওঁ আৰু নিজেও খাই যাওঁ এইফালে আহি পেলাই বহিলোঁহি আদিত্যত তাৰপিছত ইহঁত দুজনীলৈও মই মেংগ' শ্বেকেই ল'লোঁ কাৰণ অথনি খাই গৈছিলোঁ যে ৰাতিপুৱা মাকে খালে বোলো এতিয়া জীয়াকক খুৱাওঁ আৰু সঁচাকৈ ধুনীয়া আপোনালোকে খাবচোন মেংগ' শ্বেকটো আৰু মই আজি আৰু এটা লৈছিলোঁ বাৰু খাবলৈ সেইটো হৈছে বানানা শ্বেক ইমান খাবলৈ ইচ্ছা নাছিলে তথাপিও বানানা শ্বেক এটা মই ল'লোঁ সিহঁতক মেংগ' শ্বেক দিলোঁ আৰু লগতে বাবুৱে আকৌ আনিবলৈ গ'ল তাত চামোচা চাট অৰ্ডাৰ কৰিছিলে তাৰপৰা সেইটো খালোঁ গোটেইকেইটাই সেয়া খাই মেলি আমি আকৌ হেল্ল' এভৰিৱান আমি আদিত্যৰ পৰা খাই মেলি আহিছোঁ আৰু ইয়াত লৈও আহিছোঁ দেখিছেনে শ্বেক লৈ আহিছোঁ মানে কি হ'ল টুটুবা থাকি আহিলে যে আমি খালোঁ এতিয়া তাৰপিছত আকৌ বেয়াও লাগে ন টুটুবা থাকি আহিলে ইমান টুটুবালৈ লৈ আহিছোঁ শ্বেক লৈ আহিছোঁ বেলেগ একো নানে মানে বেলেগ একো নাখায়েই এইবাৰ আকৌ পালোঁহি ফুচকা খাবলৈ ইহঁত গোটেইকেইটাই খালে প্লেইন ফুচকাটো আৰু মই খাইছোঁ দহি ফুচকা
এইখিনিতে মই আগতেও খাওঁ, বৰ ভাল পাওঁ খাই। আৰু এইবাৰ আকৌ সোমালোঁ বেকাৰ্ছত, কাৰণ পিছদিনা স্কুল আছিলে মানডে' আৰু ইহঁতৰ টিফিনৰ কাৰণে ভাবিলোঁ কিবা এটা লৈ যাওঁ। যিহেতু এতিয়া মৰ্ণিং স্কুল আৰু মই তেনেকৈ বনাই দিবলৈ মোৰ অকণমান অসুবিধা হয়, খুব সোনকালে ময়ো যাব লাগে যে, সেইটো কাৰণে বেকাৰ্ছৰ পৰা বন পপ তেনেকৈ লৈ ল'লোঁ, কেক আৰু লৈ পেলাই সেয়া আকৌ ঘৰলৈ আহি আছোঁ। তাৰপিছত স্মাৰ্ট বজাৰ পৰা ৰাখি আনিছিলোঁ, দুডালত 9 টকাকৈ লৈছে, আপোনালোকেও ল'ব পাৰে। সেয়াকে পাই দুইজনীয়ে গাড়ীতে পালে, ইমান ফূৰ্তি পাইছে মানে। Hey ঘৰ guys, পালোহি ঘৰ তাৰপিছত জাষ্ট পাইছোহি, মুখ হাত ধোৱাই নাই, এইফালে অকণমান বহি লৈছোঁ আৰু কিবা ভাগৰ লাগি গ'ল। ইফালে ইফালে বহুত ঘূৰিলোঁ যে, তাৰপিছত এতিয়া এনেই চিম্পুলকৈ ভাত বনাম, দিনৰ মাংস আছেই আৰু কাইলৈ এফালে যোৱা কথাও আছে বাবু আৰু মই, সেইকাৰণে অকণমান জল্দিও শুম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। নেক্সট এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে এবাৰ লাইক আৰু কমেণ্ট এটা কৰি যাব, আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।